নমস্কাৰ, আসসালামু আলাইকুম। মই নমিৰ হুছেইন। আজি মোৰ প্ৰথম ভিডিঅ'। মনৰ বিচাৰ বিবেচনা, আৱেগ অভিমান এইবিলাকৰ ওপৰত মই এটা চেনেল খুলিম। আশা কৰোঁ সকলোৱে সহযোগ, আশীৰ্বাদ আৰু পৰামৰ্শ দিব। তো আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ আলোচনাৰ বিষয় মানুহৰ দুখ, আৱেগ আৰু খঙৰ ওপৰত। এই দুখ, আৱেগ আৰু খংবোৰ উৎস আমি নিজে নাজানো। তেতিয়া আপুনি আপোনাক নিজে কিবা এটা কামত ব্যস্ত ৰাখক, তেতিয়া অট'মেটিকলি গুচি যাব। আপোনালোকৰ মন বা কেনেকুৱা, মই মোৰ নিজৰ কথা কওঁ। মই কেতিয়াবা নিজৰ আপোনজনৰ ওপৰত সৰু ডাঙৰ কিবা কথাত বহুত আৱেগিক আৰু খং উঠি হিয়াত টাচ কৰি যায় আৰু ক্ৰমান্বয়ে বাঢ়ি যায়। খুব হতাশ হৈ পৰোঁ আৰু নিৰাশাৰ মাজত সোমাই পৰোঁ। ইমানেই বেছি যে মই কাৰো লগত কথা পাতিব নোৱাৰোঁ, কাৰো আড্ডাত গৈ নীৰৱে থাকোঁ, কোনো কমেডি শুনিব নোৱাৰোঁ, ভাল গান হিয়াত নালাগে। বহুদিন এই আৱেগ চলি থাকে। মানসিকভাৱে ইমানেই ভাঙি পৰোঁ যে নিজক নিজে শেষ কৰি দিবলৈ মন যায়। এই বিষয়বোৰ কাৰো আগত শ্বেয়াৰ কৰি মন নাযায়। তো এই বিষয়বোৰ কাৰো আগত শ্বেয়াৰ কৰিবলৈ মন নাযায়। কাক ক'ম, কোনে বুজি পাব? যদিও কোনো আপোনজন বা কোনো আত্মীয়ক মনৰ আৱেগ যদিও কোনো আপোনজনক বা কোনো আত্মীয়ক মনৰ আৱেগবোৰ প্ৰকাশ কৰিলে হয় এটিকে কৰিব, ন্যায় বিচাৰ বিবেচনা নিদিব, সমাধানৰ পৰামৰ্শ সকলে নিদিয়ে। এই কাৰণত তেওঁ বা তাই আপোনাৰ কাৰণে নিজৰ স্বাৰ্থৰ ব্যাঘাত হ'ব পাৰে বুলি ভাবে। এক কথাত আপোনাৰ বাবে কোনেও কাৰো লগত বেয়া নহয়। গতিকে বি পজিটিভ। ইয়াতকৈ মই মোৰ পেইন মই অকলে সমাধান কৰিম। মোৰ আৱেগ, মোৰ অনুভূতি মোৰ কাৰণে দামী বস্তু। ৰাইট পাৰ্চন হ'লে ক'ব পাৰে, যিজনে আপোনাৰ সমাধান দিব পাৰে, আপোনাক বুজি পায়। এই আৱেগ, অনুভূতি, অভিমান, খঙৰ প্ৰপাৰ উৎস নাই, তথাপি আহি যায়। বয়স অনুপাতে এইবোৰ ভিন্ন ৰূপ লয়। মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম। চ' ফ্ৰেণ্ডছ, বি হেপ্পী, অলৱেজ এনজয় ইয়'ৰ ছাফাৰিং, এনজয় ইয়'ৰ ডিপ্ৰেশ্যন। থেংক ইউ। বেটাৰ আপুনি নিজক নিজে এইবিলাক মনৰ পৰা ডাইভাৰ্ট কৰক, কোনো ঠাইত ফুৰি আহক, কিতাপ পঢ়ক, চিনেমা দেখক, নিজকে কোনো কামত ব্যস্ত কৰি দিয়ক। যদিও এই কামবোৰ কঠিন, তথাপি চাব, ধীৰে ধীৰে মাইণ্ড ছেট আপ হৈ যাব।